তেল নভৰালে গাড়ী নচলে, সেয়ে তেল ভৰাই আজিৰ আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ আৰু বলক গৈ থাকোঁ। এয়া বাওঁফালে দেখিব পাইছে অভয়াপুৰী মহাবিদ্যালয় মেইন গেট আৰু অভয়াপুৰী আড্ডাস্থলী এইখিনিয়ে আৰু হোৱা সন্মুখত বীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তি আৰু আমি এয়া বাওঁফালে চাওক অভেশ্বৰী নামেৰে এইখন অভেশ্বৰী বহুমুখী বিদ্যালয় আৰু আমি এনেদৰে আহি এয়া ৰজাৰ পুখুৰীৰ কাষেৰে গৈ আছোঁ। গৈ আমি দেখিবলৈ পাইছে দুখন ধুনীয়া শৰাইৰ সৈতে এইখন বাপুজী উচ্চ মাধ্যমিক বিদ্যালয় ইমান ধুনীয়াকৈ সজাই ৰাখিছে, বনাইছে। চাওক পৰিৱেশটো ইমান ধুনীয়া হৈ আছে আৰু এইখন এখন স্কুল, মনফৰ্ড স্কুল আৰু এনেদৰে গৈ আমি আহি চাওকচোন কিমান ধুনীয়া পৰিৱেশ আৰু তামোল গছ, নাৰিকল গছ, চাওকচোন ইমান যে ধুনীয়া এই পৰিৱেশখিনি। মোৰ বহুত ভাল লাগে দেই। আপোনালোকৰ কেনে লাগিছে জনাবচোন ভিডিঅ'টো চাই। আৰু আমি এনেদৰে আহি পালোৱে। আমি এতিয়া চাওকচোন কি হয়। নমস্কাৰ, মই অনন্যাই আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অভয়াপুৰী অনন্যালৈ। আৰু আজি এঠাইলৈ আহিছোঁ আৰু ক'লৈ আহিছোঁ ধৰিব পাৰিছে? চাইছে কি কৰিছোঁ। ঠাইখন বহুত ধুনীয়া, আপোনালোকে আহিব পাৰে। মই দেখাইছোঁ ক'ত আহিছোঁ, কৈও আছোঁ অকণমান পিছত, তাৰ বাবে চাই থাকিব লাগিব ভিডিঅ'টো। আৰু মই আহিছোঁ, এয়া কি ওলাইছে, নাৰিকল উন্নয়ন বৰ্ড, কৃষি মন্ত্ৰালয়, ভাৰত চৰকাৰ। চাওক দেখিছে, মই আহিছোঁ ইয়ালৈ। আমি ভিতৰত আহিলোঁ আৰু এয়া সন্মুখত এইটো অফিচ আৰু অফিচত কথা পাতিলোঁ, আমাৰ ভিতৰতে যোৱাৰ পাৰ্মিশ্যন দিলেই। আৰু এইখন চাওক সন্মুখত এখন মানচিত্ৰ আছে, ইয়াত গোটেইখিনি ভালকৈ দিয়া আছে, কি আছে কি নাই কথাখিনি ভালকৈ আছে। আৰু এতিয়া দুটামান কথা জনাব বিচাৰিছোঁ। আচলতে এইখন ভাৰত চৰকাৰৰ কৃষি মন্ত্ৰালয়ৰ অন্তৰ্গত নাৰিকল উন্নয়ন বৰ্ডৰ উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ প্ৰদৰ্শন হওক বীজ উৎপাদন পাম। ইয়াত দুটা পুখুৰীসহ প্ৰায় 40 একৰ মাটিৰে আৱৰা এই পামখনত 3 জাতৰ মুঠ প্ৰায় 4000ডাল নাৰিকল গছ আছে আৰু ওখ চাপৰ শংকৰ জাতৰ গছ ইয়াত ৰোপণ কৰা হৈছে। আৰু ইয়াৰে চাপৰ জাতৰ আকৌ 3 ধৰণৰ ফল আৰু পাত দেখিবলৈ পোৱা যায়। এই পামতে ঠায়ে ঠায়ে তামোল গছ, লেবু টেঙা আৰু পৰীক্ষামূলকভাৱে চকলেট তৈয়াৰকৰণত ব্যৱহৃত হোৱা এবিধ ফলৰ গছো ৰোপণ কৰা হৈছে।
এই পামৰ যোগেদিয়ে জনসাধাৰণে উন্নত জাতৰ নাৰিকল ৰোপণ কৰি আৰ্থিকভাৱে লাভৱান হ'ব পাৰে তাৰ ব্যৱস্থা হাতত লৈছে। নাৰিকল খেতি সম্প্ৰসাৰণ যোগান নামৰ আঁচনিৰ জৰিয়তে নাৰিকল খেতি কৰা খেতিয়কসকলক আৰ্থিকভাৱে অনুদান দিয়াৰ ব্যৱস্থাও হাতত লৈছে। আৰু যিহেতু মোৰ কথাখিনি ভালকৈ ক্লিয়াৰ অহা নাছিলে, সেইকাৰণে মই এই কথাখিনি এনেদৰেই দিব লগা হৈছে। আৰু পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিছিলোঁ, তেতিয়াই কথাখিনি নোহোৱাৰ বাবে ক্ষমা কৰিব। মই এনেদৰেই আপোনালোকক জনালোঁ। আৰু তেতিয়া কি ক'লোঁ কি নাই কোৱা মনত নাই। চাওকচোন পৰিৱেশটো আকৌ এবাৰ ইমান ধুনীয়াকৈ ৰাখিছে আৰু কৰ্মচাৰীয়ে কামবোৰ কৰিও আছে আৰু এনেদৰে ভালদৰে ৰাখিছে। যিহেতু মোৰ নাৰিকল লোৱাৰ কোনো পৰিকল্পনা নাছিলে অহাৰ সময়ত, সেইবাবে লোৱা নহ'ল। আৰু সন্মুখত এনেদৰে দেখি মোৰো ল'বলৈ মন গ'ল। আপোনালোকে আহিলে কিন্তু আমাৰ নাৰিকল লৈ যাব দেই। ইয়াৰ পৰা লৈ যাব পাৰে আৰু গছো লৈ যাব পাৰে ব্যৱহাৰৰ কাৰণে। আৰু আমি ওলাই আহি এতিয়া মেইন ৰোডটোৰ পৰা পৰিৱেশটো অকণমান দেখুৱাইছোঁ। চাওকচোন কেনেকুৱা চাফ চিকুণকৈ ৰাখিছে। আৰু নাৰিকল তামোল ক'লোৱে অকণমান আগত, নেমু টেঙা বিভিন্ন ধৰণৰ গছ আছে ইয়াতে। আৰু আজিলৈ ভিডিঅ'টো ইয়াতেই সামৰিছোঁ, বৰ বেছি দীঘলীয়া নকৰিলোঁ। আৰু কেনেকুৱা পালে জনাবচোন। ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু